আমাৰ জিংকি পুৰা সিংহাসনত বহি আছে নেনামেই। জিংকি নামৰ ছোৱালীকেইজনী আকৌ বেয়া নাপাবা, নামটো ভাল লাগিলে কাৰণে দিলোঁ। ৰ'ব 1 মিনিট ৰখক, ভয় নাখাব। হাই মই ৰাজখোৱা, বুজিছে গাইজ, বৃক্ষৰোপণ মানে গছ এজোপা ৰুম বুলি ভাবিছোঁ, বুজিছে। এইজোপা গছজোপাৰ নাম হ'ল তেজপাত, মানে পায়স আৰু মাংসত দি খাই যেন সেইজোপা আকৌ। আপোনালোকৰ ফালে এইজোপা গছক কি বুলি কয় কমেণ্টত জনাবচোন। আমাৰ ফালে আকৌ তেজপাত গছ বুলি কয়। আৰু যিমান পাৰে সিমান গছ লগাওক, যেনি তেনি লগাওক, একদম চবফালে সেউজীয়া কৰি পেলাওক। অকল বাৰ্থডে দিনাখনেই গছ পুলি লগাবলৈ নথব আকৌ, সদায় নোৱাৰিলে কেতিয়াবা লগাব আকৌ। মই ৰুই থাকোঁ, দামী গছ হওক কম দামী গছ হওক কথা নাই, সেউজীয়া হ'লেই হ'ল। আৰু ছাগলীয়ে বিৰাট খাবই ন, ভোক লাগিলে মালিকে ঘৰত পাত আনিয়ে নিদিয়ে। এইকেইজোপা গছ ৰুইছিলোঁ, ডাঙৰ হৈছে, কিন্তু ছাগলীয়ে খাই পুৰা টকলা কৰি দিছে, বুজিছে। মানে দামী গছ ন, বিৰাট টেষ্ট পাই চাগে খাই।